সকলোকে নৱবৰ্ষৰ আৰু ভোগালী বিহুৰ পলমকৈ হ'লেও শুভেচ্ছা জনাইছোঁ। আজি গৈ আছোঁ গোলাঘাট। তো কৰোণাৰ পৰা ঘৰতে থাকিবলগীয়া হৈছে, যাব পৰা নাই। আপোনালোকে জানেই বহুত দিনৰ মূৰত বাহিৰতে অলপ এসাঁজ আৰু লগৰকেইটা সৈতে যাব ওলাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব, আগলৈ চাই থাকক। তো দেৰি নকৰোঁ, বলক ভিডিঅ'টো সৈতে আৰম্ভ কৰোঁ। কি লেভেলত টোপনি মাৰিছে, টোপনি মাৰি আছে। মাজত এটা বিৰলি ল'লোঁ, কিবা এটা খাই লওঁ, ৰাতিপুৱা সোনকালে অহা একো খাই মানে চাহ খাইছে গতিকে পৰঠা খাই লৈছোঁ, ভাল লাগিল। ইয়াতে এটা ব্ৰেক লৈ ল'লোঁ, চাহ তাহ খালোঁ, পৰঠা খালোঁ। ৰাতিপুৱা সোনকালে অহা ভোক লাগিছে যথেষ্ট। এতিয়া যাওঁ, বহুত যাবলগীয়া আছে। এই ৰাস্তা কিনাৰত থকা ফ্লেগটো দেখিলে টাৱাং যোৱা ফিলিংটো আহে নহয়। বৰ্তমান নুমলীগড় পালোহি। মাজতে বাইক পামচাৰ হ'ল লগৰটো, বাইকখন অনা নাই আজি, লগৰ ঘৰৰ বাইকখন লৈ আহিছোঁ। এতিয়া বনাই আছোঁ পামচাৰ। सजना जी मैनू छड़ के नहीं जाना कदी, झूठे वादे सही दिल से निभाना कदी, लंबी रातें सही ख्वाब तो दिखाना कदी, मैं हूँ तारा तेरा चांद बन जाना कदी। हमारा बाइक ऐसा हो गया, कैसा हो गया? ऐसा और निपुल टूट गया। हाँ, निपुल टूट गया तो नया निपुल लगाना पड़ेगा। जाने मेरी जानी पर जानी मैनू छड़ना नहीं आनी तेरी याद हर दफा, कौन समझ आए जब टूट जाए साए हाय रब जब हो गई। ইয়াত বজাৰ লাগিছে হয় নহয়? বজাৰ সাপ্তাহিক বজাৰ নেকি? এই বোকাখনতে ভাতটো খাই আহিব লাগিব। ঘূৰি আহি কাকত খোৱাৰ টাইম হ'ল দুপৰীয়া, খাবলৈ সোমালোঁ বোকাখাটত। মাছ, দাইল, চব্জি, ভাজি। पूरा खो पूरा पूरा বগৰী খাই লৈছে। हाँ मजा आएगा तो बिरू। আৰু কোনোবা খাওঁ যি খাই ল। কাৰ ঘৰৰ বগৰী ঠিক নাই দেই, গোটেইকেইটা ইয়াত বান্ধি থ'লে ভাল লাগিব। ৰাস্তাটোত পালোঁ এতিয়া ৰাস্তাত অঁ যাব যাব। ৱেলকাম টু কাৰ্বি আংলং। ভাইটিয়ে কথা কেনে আকৌ সেইটো চিন্তা কৰিছে। গাড়ী লাইন দেখোন। এডভেঞ্চাৰ আৰম্ভ। প্ৰথমটো ৱাটাৰ ক্ৰচিং পালোঁ। লাহে লাহে ওপৰৰ ফালে লাহে লাহে বহুত গাড়ী
পাৰ্কিং বহুত মানুহ আকৌ এটা ৱাটাৰ ক্ৰছিং ভূটান এটা ৱাটাৰ ক্ৰছিং মাটি কঁঠাল বহুত মানুহ হৈছে দেই আজি দেওবাৰ যে চবেই বন্ধ পাইছেতো হা কেনেকুৱা লাগিছে আহি ফাটি গৈছে ৱাটাৰফল এই চানডে বুলি চব বেয়ালৈকে গুচি আহিলে নে কি ইমান মানুহ হৈছে বহুত মানুহ দেখোন মাফিয়া ফাইনেলি পালোহি ৰাজস্থান ৱাটাৰফল মোৰ লগত আহিছে তিনিজন লগৰ কেনেকুৱা লাগিছে আহি যদি আহিব আমি একেবাৰে লেট আহিছোঁ চাগে প্ৰায় মানুহ আহি গ'লেই এবাৰ আহি যাব কিমান মানুহ চাম নিজে দেখিলে গম পাব নেক্সট লেভেল এক্সপিৰিয়েঞ্চ মই ক'লে কম ডিষ্টেঞ্চৰ ভিতৰত বহুত ধুনীয়া জেগা আহিব পাৰে আহিব গোলাঘাটৰ পৰা অলপ তোমাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট পৰে ধুনীয়া জেগা বছখিনি লাহেকৈ চাইডতে অকণমান বেছি হ'ব 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 হ'ল ফটোটো মাৰ সেইটো কথা এইফালে চলি আছে ভিডিঅ'গ্ৰাফী আৰু ফটোশ্বুট এইফালে দেখোন বেলেগ ট্ৰেইনিং চলি আছে দেখোন ইণ্ডিয়ান আৰ্মি ট্ৰাই কৰা পাৰিবা উঠিবলৈ ইমানে আছিলে আজিৰ ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব আৰু যদি আগলৈ এনেকুৱা ভিডিঅ' চাবলৈ বিচাৰে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় অসম